আপোনালোকে জানেনে ব্লেক মেজিক বা ক'লা যাদু প্ৰথাটো কেনেকুৱা হয়? ই আচলতে মানুহক পংগু কৰি দিব পৰা এটা প্ৰথা, বহুত প্ৰাচীন আৰু পুৰণি। মই এই বিষয়ত বহুতখিনি মোৰ নলেজ আছে আৰু মই এইটো প্ৰফেশ্যনেল হিচাপে মই আজি প্ৰায় 12-13 বছৰ ধৰি মই এইবিলাকৰ লগত জড়িত। এই মানুহ ঘৰ তাত মানে এইটো কোনোবা দুশ্মনে কিবা এটা কৰিছিলে, মই এইটো যাই কিনে উদ্ধাৰ কৰি দিছোঁ। বস্তুটো বহুতে শুনে কিন্তু দেখা নাপায় কেনেকুৱা কি কথা বতৰা। আৰু এই মানুহৰ তাত মানে যেতিয়া অঘটন ঘটে, একমাত্ৰ মই গ'লেই মানে তেওঁলোকৰ গোটেইখিনি ভাল হয়। চ' মই 4 বছৰ আগত এবাৰ গৈছিলোঁ। ৰিচেণ্টলি আকৌ মই 2025-ৰ মানে অক্টোবৰ মাহতে গৈ আহিছোঁ। মানে মানুহ বহুত কিছুমান বেয়া মানুহ, বদমাছ মানুহ থাকে, যাৰ মনত মানে এনেকুৱা এটা ভাৱ থাকে যে কেনেকৈ কি কৰিব পাৰি। আচলতে মানুহকেইজন বেংগলী সম্প্ৰদায়ৰ, আৰু বেংগলী সম্প্ৰদায়ত মই জনাত পূজা পাতলটো অলপ বেছি চলে। লগতে এই যিটো আপোনাৰ ক'লা যাদু, ঔষধ মেডিচিন কৰা, মানুহক কেনেকৈ ক্ষতি কৰিব পাৰি, এইবিলাকৰ হেৰিটো খুব বেছি থাকে। তো তাতে মই বহুত কষ্ট কৰি বস্তুখিনি ওলাই দিছোঁ। দেখিছে ইয়াতে মানে ইনজেকশ্যনৰ চিৰিজ এটাৰ ভিতৰত কি হাড্ডি এটা, লগত সিন্দুৰ আছে, কটাও আছিলে কিবা দুই এটা, আৰু কিবা কিবি তেনেকুৱা বস্তু উদ্ধাৰ কৰা গৈছে। এইখিনি ইয়াৰ পিছত নদীত পেলাই দিয়া যাব। বাকী তাৰ পাৱাৰটো নাথাকে। সদায় যাদু যিটো বস্তু এইটো গোপনে কাম কৰে, গতিকে ইয়াৰ পৰা সকলোকে হেফাজত কৰক। মোৰ এই চেনেলটো নতুন চেনেল, বহুতো কথা মই শিকাম, আপোনালোকক জানিবলৈ দিম বা নিজেও কৰিব পাৰিব। তাৰ কাৰণে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।